Hello everyone, welcome to my channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ষ্টাডি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। মই আগৰ ভিডিঅ'ত কৈছোঁৱেই যিসকলে মোৰ প্ৰথমটো ষ্টাডি ব্লগ চাইছে তেওঁলোকে জানে যে মই ডিষ্টেঞ্চত মাষ্টাৰ্ছ কৰি আছোঁ আৰু সেই গতিকে মোৰ এক্সাম যিহেতু পাইছেহি আৰু সেইটো কাৰণে মই নোটছে বনাই আছোঁ এইকেইদিন আৰু এজ ইউজুৱেল আজিও মই নোটছ বনাবৰ কাৰণে উলিয়াই ল'লোঁ। আচলতে মই যেতিয়াৰ পৰাই এনেদৰে ভিডিঅ' বনাবলৈ লৈছোঁ তেতিয়াৰ পৰাই মোৰ সেই আগৰ সাধাৰণ কামবিলাকো কৰি ভাল লগা হৈছে। যিবিলাক কাম আগতে কৰিবলৈ মোৰ এলাহ লাগিছিলে, এটা কাম মই 2-3 দিনৰ ভিতৰত কৰিছিলোঁ, কিন্তু এতিয়া মই এনেদৰে ভিডিঅ' বনাই কৰাৰ বাবে মোৰ কামবিলাক সোনকালে মই কৰিবলৈ পাৰিছোঁ। মানে মই নোটছ বনোৱাৰ কথা কৈছোঁ, যিবিলাক মই আগতে নোটছ এটা কুৱেশ্যন 2-3 দিনৰ ভিতৰত শেষ কৰিছিলোঁ, এতিয়া ভিডিঅ'টো বনোৱাৰ বাবে মই একেদিনাই খতম কৰিব পাৰোঁ। আৰু এয়া চাব পাৰে মোৰ 2 ঘণ্টাৰ ষ্টাডি ছেশ্যনটো কমপ্লিট হৈ গ'ল। তাৰ পাছত মই পুনৰ এটা 1.5 ঘণ্টাৰ ষ্টাডি ছেশ্যন আৰম্ভ কৰিলোঁ। মোৰ ইমানেই বেছি নোটছ বনাবলৈ আছে যে মই আপোনালোকক বুজাব নোৱাৰোঁ। মোৰ 2খন কিতাপ এতিয়াও বাকী আছে। সকলোৱে হয়তো নোটছ বনাই নপঢ়িবও পাৰে, কাৰণ যিহেতু পঢ়াৰ পদ্ধতি চবৰে বেলেগ বেলেগ হয়। কিছুমানে কিতাপৰ পৰাও পঢ়ি মনত ৰাখিব পাৰে, কিন্তু মোৰ মানে কি হয়, মই যদি নিজৰ আখৰে মানে নিজৰ ভাষাত লিখি নলওঁ ধুনীয়াকৈ নিজে বুজি পাব পৰাকৈ, তেতিয়া মানে মোৰ পটককৈ মনত নৰয়। আৰু মোৰ এই কিতাপবিলাকত আচলতে ভালদৰে বস্তুবিলাক নথকাৰ কাৰণেও এনেদৰে নোটছ বনাব লগা হৈছে। সেইকাৰণে মই ইমান দিন ধৰি অকল নোটছেই বনাই আছোঁ। আমনি লাগিলেও উপায় নাই। আৰু এতিয়া 1.5 ঘণ্টাৰ ষ্টাডি ছেশ্যনটো কমপ্লিট কৰি মই গা পা ধুই ফ্ৰেছ হৈ ভাত খাই ল'লোঁ আৰু ভাত খাই অলপ সময় ৰেষ্ট কৰিলোঁ। তাৰপাছত মই ইউটিউবত এটা লেকচাৰ উলিয়াই ল'লোঁ। আচলতে মোৰ এখন পেপাৰৰ বস্তু এটা অলপ বুজাত অসুবিধা হৈছিলে আৰু সেইকাৰণে মই ইউটিউবতে লেকচাৰটো চালোঁ। লেকচাৰটো প্ৰায় 1 ঘণ্টামানৰ আছিল আৰু তাৰপাছত মোৰ আজি ষ্টাডি ছেশ্যনটো মই সামৰণি মাৰিলোঁ। আজিৰ মোৰ ষ্টাডি ব্লগটো ইমানেই আছিল। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব। মোৰ অন্য এটা ষ্টাডি ব্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম। বাই।